guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে অসম ডিপছ ব্লগ চেনেলটো। আজি আমি আহিছো দেগাঁও বাণিজ্যিক মেলালৈ আৰু ইয়াৰ বাণিজ্যিক মেলাৰ যিখিনি বস্তু আমি দেখো সকলোখিনি আপোনালোকক দেখাই আছো। এতিয়া দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট। ইয়াৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ ভিতৰলৈ সোমাই গ'লেতো বহুত চিঞৰ বাখৰ হৈ আছে, একো নুশুনিম চাগে। আপোনালোকক সম্পূৰ্ণ বস্তুখিনি দেখাব চেষ্টা কৰিম। ইয়াত আপোনালোকক দেখাই আছোঁ বহুত পুৰা মাংস ওলাইছে আৰু এইবিলাক কিবা কিবি ওলাইছে আৰু কিমানকে বিশেষকৈ গম নাপাওঁ, সুধিলে গম পাওঁ। আপোনালোকক ইয়াৰ দেখাই আছোঁ আৰু ষ্টিক কেনেকৈ তো গাইজ ইয়াৰ ষ্টিক 100 টকা পৰিব আৰু সকলোৱে দেখি আছে আহিব। দেগাঁৱতে আছে, বাণিজ্যিক মেলা চলি আছে।